Hello guys, কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আৰু মোৰ ভালে মই নতুন এটা ভিডিঅ'ৰ সৈতে কবিতা কিচেন এণ্ড ব্লগ কেৰি আৰু এতিয়া হওক আপোনালোকে ভিডিঅ'টো চাবলৈ ৰেডি মই আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মোৰ চেনেলত যদি কোনোবাই কোনো নতুনকৈ আহিছে চেনেলটো যেন সাবস্ক্ৰাইব কৰি দিয়ে আৰু বেল আইকনটো যেন অন কৰি দিয়ে এয়া বাইদেউহঁতৰ লগত আমি ফুৰিবলৈ যাব ওলাইছো ক'ত যাওঁ ভিডিঅ'টো চাই থাকিলে গম পাব বুলক তেতিয়া হলে এয়া আমি আহিয়ে বজাৰত আহিলো শপিং কৰিবলৈ বজাৰ ইণ্ডিয়াত বাইদেউ আৰু ভাগিন দুজনৰ লগত এটা ছোৱালী এটা ল'ৰা এয়া চাওক ইহঁতে আহি খুবেই ভাল পাইছে গৰমৰ বন্ধত আহিব পৰাই নাছিল সেইবাবে এই লাষ্ট দুদিন থাকি গ'ল আৰু ইহঁতে আমি আজি ইয়াৰ পৰা পেহীহঁতৰ ঘৰলৈ যাম আৰু পেহীহঁতৰ ঘৰলৈ কিয় যাম সেয়া আপোনালোকক কৈ আছো বহুদিন হ'ল আমাৰ ওচৰতে বৰপেটাতে থাকে যাম বুলি যাবই নোৱাৰো সেইবাবে ভাবিলো যাওঁ বুলি আৰু বহুদিন হ'ল যোৱাও নাই আৰু বাইদেউ যাব ওলাইছে পেহীহঁতৰ নাতিয়েক এটা হৈছিল আমি চাব যোৱাই নাছিলো মই দেখিছো আমাৰ ঘৰত আহিছিল কিন্তু বাইদেউ দেখাই নাই সেইবাবে বাইদেউ চাব যাব ওলাইছে আৰু সৰু ল'ৰা প্ৰথম দেখিব খালি হাতে চাবনে ল'ৰাটোৰ বাবে এযোৰ কাপোৰ ল'ব সেইবাবে আমি শ্বপিং কৰিবলৈ আহিছো শ্বপিং মানে বিশেষ বেছি কাপোৰ ল'ব লগা নাই খালি কেৱল বাবুৰ কাৰণে এযোৰ কাপোৰ ল'ব কাপোৰ দেখিছে মনি বাই কাপোৰ ভালকৈ দেখো এইযোৰ কাপোৰ লোৱা হ'ল কাপোৰযোৰ কেনেকুৱা লাগে আপোনালোকে কমেণ্ট বক্সত জনাব এয়া সৰু ল'ৰা 6 মাহ মান হৈছে কাপোৰযোৰ কেনেকুৱা হ'বনে নাই ভাল লাগিছে আমাৰ আৰু অকমান ঘূৰি পাকি চাওঁ কিবা পাওঁনে নাই আৰু এয়া চাওক মাইনে কাপোৰ লৈছে এইবোৰ এইখিনি বোলে তাই ল'ব শ্বপিং কৰিব এইকেইটা তাই ড্ৰেছ পচন্দ হৈছে ধুনীয়া হাই দিয়া এইটো এয়া চাৰিওফালৰ পৰিৱেশটো দেখালো বায়ৰ কাপোৰ চাই আছে বাবুৰ কাৰণে স্পৰ্টিং আৰু মাইনাজনীক চাওকচোন ইমানবোৰ কাপোৰ লৈ লৈছে তাই বোলে এইখিনি কাপোৰ গোটেইখিনি লাগিব তাই নিজৰ কাৰণে কাপোৰবিলাক চইচ কৰিছে মাকক দেখাই আছে মা এইবিলাক লৈ যাম মাকে কৈছে এইবোৰ নেনো নহয় তোৰ কাৰণে কাপোৰ নিব অহা নাই ভাইটিৰ কাৰণেহে নিব আহিছো তাই কি খং উঠে আৰু বাবুৰ বোলে বাবুকো বোলে কিবা লাগে মুঠতে ল'ৰা ছোৱালীবিলাকৰ গোটেইবিলাকে কাপোৰ লগা হৈছে কিবা লগা হৈছে মানে শ্বপিং কৰাব আহি সিহঁতক চবেই লাগে বাবু লৈছে এইখন বোলে বাবু লৈ যাব এয়া কিবা কিবি ল'লে তথাপিও ড্ৰেছ দুযোৰ ল'লে মাইনাৰ কাৰণে আৰু বাবুৰ কাৰণে কিবা ল'লে ইয়া ওপৰলৈ গৈ আছো আমি অকমান বহুত ভাল লাগে আহি বস্তুবিলাক চাইয়ে ভাল লাগে ধুনীয়াকৈ সজাই থৈ দিছে এয়া চাওকচোন ডিছবোৰ কি ধুনীয়া ডিছ ট্ৰে কি ধুনীয়া ভাল লাগে ন এয়া কাপোৰ সেট চাৰিওফালে কি ধুনীয়াকৈ সজাই থৈছে সঁচাকৈ চাই খুবেই ভাল লাগে এয়া বেগ এয়া ধুনীয়া কুৰ্তা আছে ইয়াতে এয়া চাওক কটনৰ নাইটি এইবিলাক ইয়াতে লেগিংছ আছে এইটো চাইড চব লেগিংছ এয়া চাওকচোন কি ধুনীয়া লাগিছে কটনৰ কুৰ্তিটো বিৰাট মৰম লাগিছে এনেকুৱা সেম মিছৰ পৰা আনিছিলো 450ত আৰু ইয়াতে আছে 900 ইয়াতে বহুতে দাম হয় ভাল লাগিছে কুৰ্তাকেইটা গোটেইকেইটাই ভাল লাগিছে কিন্তু দামটো বহুত বেছি অনলাইনতকৈ বহুত বেছি ডাবুলে হয় এতিয়া আমি যাবলৈ ওলাইছো আমি এতিয়া পেহীহঁতৰ ঘৰলৈ যাম আৰু এয়া মাইনা বা আৰু মই গৈ আছো নামি আছো
সেয়া আমি তললৈ নামি আহিলোঁ। এনেকৈ আহি ভালো লাগে। এয়া আহিয়ে মই মাইনাৰ স্কুললৈ আহিলোঁ। এয়া শংকৰদেৱ স্কুল ছুটি দিছে, ভাবিলোঁ যে মাইনাকৰ লগতে লৈ যাওঁ। এয়া মাইনাৰ স্কুল ছুটি হৈছে, তাইকো লৈ যাওঁ একেবাৰে। তাইৰ কাপোৰখিনি বেগত ভৰাই লৈ লৈছিলোঁ মই। ভাবিলোঁ যে স্কুলৰ পৰা তাইক লৈ লওঁ। তাৰে পৰা ওচৰৰ হয় পেহীহঁতৰ ঘৰ। এয়া আমি পেহীহঁতৰ ঘৰ আহি পালোঁৱে। এয়া পেহীহঁতৰ ঘৰৰ ভিতৰলৈ সোমাই আহিলোঁ। আমি আহোঁতে অকণমান দেৰি হৈ গ'ল। আমি আহিয়ে অকণমান চাহ খাই আৰু ভাতে খাবলৈ ষ্টাৰ্ট কৰিলোঁ। এয়া আমি ভাত খাই আছোঁ, বা মই আৰু আমাৰ পেহীজনক দেখাই দি আছোঁ আপোনালোকক। এয়া হ'ল পেহী, ভাত খাই আছে যে, এওঁলোকৰ ঘৰতে আহিছোঁ। বহুত দিনৰ মূৰত আহিলোঁ পেহীহঁতৰ ঘৰত। এনেকৈ এসাঁজ ভাত লগ হৈ খালোঁ। এয়া বাইদেউ গৰম বন্ধ দিয়াৰ বাবে ঘৰলৈ আহিছে ফুৰিব। এয়া দুজনী বৌ ভাত খাই আছে, ল'ৰা ছোৱালীকেইটা খেলি আছে। হাই দিয়া। এয়া বাইদেউ এতিয়া ভাত খাই উঠাৰ পিছত কঁঠাল কাটিলে। চাওকচোন কি ধুনীয়াকৈ কঁঠাল কাটি আছে। বাইদেউৰ কঁঠাল কটাৰ ডিজাইনটো সঁচাই ধুনীয়া লাগিছে। চাওকচোন এনেকৈ কাটি লৈ অকণমান এনেকৈ ওলাই আছে। এয়া চাওক কঁঠাল বহুত ওলাইছে। আমি এতিয়া কঁঠাল চঠাল খাই এয়া আমি বাৰ কথা পাতি আছে। কঁঠাল চঠাল খাই আমি অকণমান কথা পাতিলোঁ গোটেইকেইটা লগ হৈ। ঘৰৰ মানুহখিনি গোটেইখিনি লগ হৈ অকলে আৰু বহুত দিনৰ মূৰত লগ পালে জানেতো বহুত কথা ওলায়। এতিয়া চাহ খাই ঘৰলৈ যাবলৈ হ'ল। এয়া পেহী এই হ'ল ডাঙৰ বৌ। এয়া হাই বৌ। হাই। এয়া আমাৰ সৰু বৌ। এতিয়া আমি যাবলৈ ৰেডি হৈছোঁ। এইটো চাওক, এয়া আমাৰ ডাঙৰ দাদা। আমি যাওঁ এতিয়া। বাইদেউ দিয়ক। এয়া আমাৰ বাইদেউ, নমস্কাৰ। এতিয়া আমি যাম। বাইদেউ আহিছে মোৰ ঘৰতো যাবা। মোৰ ঘৰতো বিজনীতে হয়। নিশ্চয় যাবা। চেনেলটোৰ বিষয়ে হেল্ল', এয়া মোৰ ভাই বোৱাৰী, মোৰ মামাৰ বোৱাৰী হয়। তাই এইটো নিজা ব্লগ হয়। তাই ভিডিঅ'টো যদি কোনোবা নতুনকৈ চাইছে তেনেহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। এইটো আমাৰ সৰু দাদা। এতিয়া আমি যাব ওলাইছোঁ। দাদাক দোকানত আমি মাত দিব আহিছোঁ। এতিয়া আমি গোটেইবিলাকক মাত দি ওলাই আহিলোঁ। আৰু সিদিনাখন উঠা কেইখনমান ফটো আছিল বাৰ লগত। এয়া সেইকেইখন আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। এয়া আমি গৈ থাকোঁতে কেইখনমান ফটো উঠিছিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। আৰু এতিয়ালৈ ৰাখিছোঁ। পুনৰ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে। বাই বাই।